এই তিনিটা অভ্যাস তোমাৰ মাজত ডেভেলপ কৰি লোৱা তোমাক বেয়া পোৱা লোকেও তোমাক ঠেক নিদিয়া লোকেও তোমাক ফলো কৰিবলৈ লাগিব নম্বৰ 1 চফা আৰু ক্লিন থাকিবলৈ শিকা জীৱনত কৃপণীয়া এৰি দিয়া মানুহৰ কথাই কথাই খয় খয় নকবা তেতিয়া মানুহে গম পাব তুমি মানুহটো কেনেকুৱা তেতিয়া সেইসকল তোমাক ভুল ভাবি আছে সময় হ'লে সেইসকলেই তোমাক ফলো কৰিবলৈ লাগিব নম্বৰ 2 যেতিয়া কোনো মানুহে তোমাৰ সন্মুখত বেয়া ব্যৱহাৰ কৰি আছে তেতিয়া তেওঁৰ লগত কিনি দিবা তাক তুমি এইটো কোৱা তেওঁৰ ভুলটো ক'ত তেওঁ তেতিয়া বুজিব পাৰিব যে তুমি কেনেকুৱা লয়েল হোৱা মানে তুমি মানুহৰ অন্যায়ৰ বিৰোধ কৰা তুমি যুক্তি দি তাৰ পিঠে পিঠে মাৰা আৰু তোমাৰ মাত্ৰ এই কথাই সন্মুখৰ মানুহজনৰ মাইণ্ডত গোটেই দিন খেলি থাকিব নম্বৰ 3 মানুহৰ গোলামী কৰা এৰি দিয়া তোমাৰ জীৱন তোমাৰ হিচাপ মতে চলিবলৈ আৰম্ভ কৰি দিয়া মানুহে তোমাক তেতিয়ালৈকে ফলো নকৰে যেতিয়ালৈকে তুমি মানুহৰ পিছে পিছে চলি থাকা মানুহে তোমাক তেতিয়াই ফলো কৰিব যেতিয়া তুমি তোমাক ভেলু দিবলৈ শিকিবা তুমি তোমাৰ কথা মতে চলিবলৈ আৰম্ভ কৰি দিবা তেতিয়া তোমাক ফলো কৰিব সো এনেকুৱা টিপছ পাবলৈ হলে মোৰ লগত থাকা মই সদায় এনেকুৱা টিপছ লৈ আহিম